বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ পিছৰ শিতানত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিলে, কি বস্তু বিনা ভৰিৰে গতি কৰে, গ'লে আকৌ কেতিয়াও ঘূৰি নাহে? এই উত্তৰটো হ'ব সময়। আজি শিতানৰ প্ৰথম প্ৰশ্নটো হ'ব, বৰষা ৰাণীৰ বিষয়ে অভিনয় কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব যৌৱনে আমনি কৰে। 2 নম্বৰ প্ৰশ্ন, কোন দেশত জিন্স পিন্ধিলে জেল হ'ব পাৰে? ইয়াৰ উত্তৰটো হ'ব উত্তৰ কোৰিয়া। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত নিগনি মন্দিৰ আছে? ইয়াৰ উত্তৰটো হ'ব ৰাজস্থানত। 4 নম্বৰ প্ৰশ্ন, অমিতাভ বচ্চনে অভিনয় কৰা অসমীয়া চিনেমাখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব সোণটি। 5 নম্বৰ প্ৰশ্ন, মহিলা আন্ধাৰত সম্ভোগ কৰিবলৈ কিয় পছন্দ কৰে? ইয়াৰ উত্তৰটো হ'ব দিনত কৰিবলৈ লাজ কৰে সেইবাবে। 6 নম্বৰ প্ৰশ্ন, কি প্ৰাণীৰ 750টা ঠেং আছে? ইয়াৰ উত্তৰটো হ'ব মিলিপেট প্ৰাণীৰ। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কি? ইয়াৰ উত্তৰ হ'ব জিৰাফ। 8 নম্বৰ প্ৰশ্ন, কি গছ কাটিলে সৰু ল'ৰাৰ দৰে কান্দে? ইয়াৰ উত্তৰটো হ'ব মেট্ৰিক গছ। 9 নম্বৰ প্ৰশ্ন, কি চৰাই কেতিয়াও গছৰ ডালত বহি পোৱা নাই? ইয়াৰ উত্তৰটো হ'ব উট পক্ষী। 10 নম্বৰ প্ৰশ্ন, কোন জীৱৰ মূৰত হৃদয় থাকে? ইয়াৰ উত্তৰটো হ'ব সাগৰীয় কেঁকোৰা। 11 নম্বৰ প্ৰশ্ন, মহিলাই পুৰুষৰ দৰে বেয়া কথা পাতিবলৈ পছন্দ কৰেনে? ইয়াৰ উত্তৰটো হ'ব কৰে। 12 নম্বৰ প্ৰশ্ন, অসমত চিমেণ্টৰ কাৰখানা ক'ত আছে? ইয়াৰ উত্তৰ হ'ব বোকাজানত। 13 নম্বৰ প্ৰশ্ন, হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব মেজৰ ধ্যানচান্দ। 14 নম্বৰ প্ৰশ্ন, কোনখন দেশে আটাইতকৈ বেছি কয়লা উৎপাদন কৰে? ইয়াৰ উত্তৰ হ'ব চীন দেশে। 15 নম্বৰ প্ৰশ্ন, মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশ কোনখন? ইয়াৰ উত্তৰ হ'ব ৰাছিয়া। 16 নম্বৰ প্ৰশ্ন, সদায় সম্ভোগ কৰিলে শৰীৰৰ কমজুৰি হয়নে? ইয়াৰ উত্তৰ হ'ব এবাৰতকৈ অধিক সম্ভোগ কৰিলে হ'ব পাৰে। 17 নম্বৰ প্ৰশ্ন, তাজমহল কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব উত্তৰ প্ৰদেশত। 18 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1948 চনত। 19 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰত। 20 নম্বৰ প্ৰশ্ন, কি বস্তু আমি সদায় খাওঁ কিন্তু খাই একো ভাল নালাগে? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। বন্ধুসকল, এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।